নমস্কাৰ জনাইছোঁ সকলোকে। আৰু আজি আমাৰ গাঁৱতে অৱস্থিত বৰনামঘৰত অখণ্ড মহাভাৰতৰ শুভ আৰম্ভণি। আৰু সেই ভাবিলে এই মিনি ব্লগটোৰ জৰিয়তে আপোনালোককো মহাভাগৱতৰ কিছু মুহূৰ্ত দেখাই দিওঁ। আৰু এয়া চাওকচোন, ভাগৱত পাঠ গোটেই গাঁৱতে ভ্ৰমণ কৰিছে আৰু আমিও ইয়াতে সাক্ষাৎকাৰ কৰিলোঁ। আৰু এতিয়া নামঘৰত নাম হৈ আছে, আমিও আহিলোঁ নাম চাবলৈ। চাওকচোন, সকলোৱে নাম চাম গালে, আমিও প্ৰসাদ খালোঁ। খাই লৈ ভাগৱতৰ পাঠ আৰম্ভণি কৰিলে। আমিও এতিয়া ৰাতি আহিছোঁ ভাগৱত পাঠ অলপ শুনিবলৈ। আৰু সেই ভাবিলোঁ চাকি তাকি জ্বলাই আপোনালোককো ইয়াৰ কিছু মুহূৰ্ত দেখাই দিওঁ। ভাগৱতৰ পাঠ শুনিলে সঁচাকৈ মনটো বহুত ভাল লাগি যায়, নহয়নে বাৰু? আৰু আজি মিনি ব্লগটো ইমানেই আছিলে। আৰু যদি ভাল পালে তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।